নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাটিচাপ্টা পিঠা বনাইছিলোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকলে পাটিচাপ্টা পিঠা বনাব নাজানে তেওঁলোকে বনাব পাৰিব আৰু একদম সহজতে বনাব পাৰি কম সময়তে। চাওকচোন পিঠাকেইটা কিমান ধুনীয়া হৈছে, মিহি একেবাৰে ধুনীয়া ধুনীয়া কোমল মিহি হৈছে আৰু খাবলৈ খুব ভাল হৈছিল জানে। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ব'লক। পাটিচাপ্টা বনাবৰ কাৰণে এতিয়া মই বেটাৰটো ৰেডি কৰি লওঁ। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি 2 কাপ লৈছোঁ। যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব পাৰিব, কিন্তু বৰা চাউলৰ পিঠাগুড়ি ল'লে নহ'ব। আৰু এয়া একেটা কাপৰ জোখাৰে 1 কাপ ময়দা লৈছোঁ। আৰু 4 চামুচ মই পাউডাৰ গাখীৰ দি দিছোঁ। 4 চামুচ নিদিওঁ, 3 চামুচ দি দিলে হৈ যাব। 3 চামুচ পাউডাৰ গাখীৰ আৰু এচিকুট নিমখ দিছোঁ। আৰু সোৱাদ অনুযায়ী চেনি দিছোঁ। 1 2 3 4 চামুচ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি দিব চেনিটো। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ পানী দি বা গাখীৰ দি, আপোনালোকে যদি ইচ্ছা কৰে গাখীৰো দিব পাৰে ঘোলটো বনাবলৈ। মই কিন্তু গাখীৰ নিদিওঁ, মই পানী দিয়ে কৰিম মিক্স, মানে বেটাৰটো পানী দিয়ে বনাম। আৰু এয়া ঠাণ্ডা পানী লৈছোঁ, মানে নৰ্মেল পানী। এতিয়া অলপ অলপ পানী দি ঘোলটো বনাই ল'ব লাগিব। প্ৰথমতে ঘোলটো একেবাৰে ডাঠো হ'ব নালাগিব, একেবাৰে পাতলো হ'ব নালাগিব, কিন্তু কেকৰ বেটাৰটোতকৈ অলপ পাতল হ'ব লাগিব। গুটি গুটি যাতে নাথাকে তেনেকৈ মিক্স কৰিব লাগিব। পুৰা মিক্স হৈ যাব লাগিব আৰু অলপ পানী দিব লাগিব। ইমানটো পাতল কৰিছোঁ আৰু প্ৰায় 20-30 মিনিটমান ৰাখি থ'ম। সেইখিনি সময়তে মই ইয়াৰ ভিতৰত যিটো পুৰ দিবলৈ সেইটো বনাই ল'ম। আৰু সেয়া গুটি গুটি আছে দেখিছেনে, এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। এয়া চাওক, ইমানটো জোখত থৈছোঁ, একেবাৰে ডাঠো নহয় একেবাৰে পাতলো নহয়, কিন্তু পাতলেই কৰিব লাগে, ডাঠ কৰিব নালাগে। একেবাৰে পাতল হ'লেও নহ'ব, ইমানটো জোখতে হ'ব লাগিব। আৰু এতিয়া মই এইখিনি 20 মিনিটমানলৈ ৰাখি থ'ম আৰু সেইখিনি সময়তে মই এতিয়া পুৰটো বনাই ল'ম। পেন এখন পাতি লৈছোঁ, পুৰখিনি বনাব লৈছোঁ মই পাটিচাপ্টাৰ কাৰণে। এয়া একেটা কাপোৰে গাখীৰ দি দিছোঁ মই, 3 কাপ দিম গাখীৰ। এয়া আধা লিটাৰ গাখীৰ, মানে 3 কাপ হ'লহে, এইখিনি দিয়ে দিছোঁ। গেছৰ ফ্লেমটো মই ল'ত লৈছোঁ আৰু ইয়াত এতিয়া এয়া আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। চাপ্টাটো বনাবলৈ একেবাৰে সহজ, কিন্তু ঘোলটো মানে জোখত হ'ব লাগে আৰু এইটোৱে কথাটো। আৰু এতিয়া মই ইয়াতে এই ভাত খোৱা চাউলৰ পিঠাগুড়ি যে 3 চামুচ দি দিছোঁ ইয়াতে। এতিয়া এইখিনি মই লৰাই লৰাই পকাই যোৱালৈ গৰম কৰিব লাগিব। এইখিনি অলপ পিছত অলপ কমি যাব যেতিয়া গাখীৰটো, তেতিয়া গুড় দি দিম। গুড়ো দিব লাগিব ইয়াত। এয়া চব ডাঠ হৈ আহিছে আৰু অলপ দেৰি হ'ব আৰু এতিয়া মই গুড় দি দিম। এয়া মই একেটা কাপৰ জোখাৰে আধা কাপ গুড় কাটি থৈছোঁ দিছেনে মিহিকৈ, এইখিনি এতিয়া দি দিছোঁ মই। এতিয়া ছাইডত লাগি থকাবোৰ এইখিনিও এৰুৱাই এৰুৱাই আনিব লাগে। নহ'লে
নহ'লে লাগি ধৰিব। আৰু অকণমান শুকালে হৈ যাব, বেছি শুকুৱালে একেবাৰে টান হৈ যাব। ঠাণ্ডা হ'লে আৰু অকণমান শুকাব দিম। ইমানটো জোখতে মই এতিয়া ৰাখি থৈছোঁ। ঠাণ্ডা হৈ গ'লে এইখিনি টান হৈ যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া মই এইখিনি প্লেট এখনত উলিয়াই লওঁ। এনে ঠাণ্ডা হৈ গ'লে অকণমান শুকাই যাব নিজে নিজে। পাটিচেপ্টা পিঠাকেইটা বনাব লৈছোঁ। এই আচল বেটাৰটো মোৰ। যদি আপোনালোকৰ বেটাৰটো ডাঠ হৈ যায় তেতিয়াহ'লে আপোনালোকে অকণমান পানী মিলাই দিব। মোৰটো বাৰু জোখতে আছে। এতিয়া এইখিনি বনাম, চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া টাৱাখন পাতি থৈছিলোঁ, টাৱাখন গৰম হৈ গৈছে। একেবাৰে মই চিমত লৈছোঁ গেছৰ ফ্লেমটো মানে। অকণমান প্ৰথমতে টাৱাখনত তেল দি দিছোঁ আৰু কটন এটুকুৰা দিছোঁ। কটন এটুকুৰা লৈ লগাই দিছোঁ সমানে তেলটো। আকৌ অন্য এটুকুৰা কটন লৈ টাৱাখন মই সম্পূৰ্ণৰূপে এতিয়া তেলটো মুচি দিম। আৰু এতিয়া বেটাৰটো প্ৰতিবাৰতে আপোনালোকে এনেকৈ লৰাই ল'ব। এতিয়া বেটাৰটো দি দিম। আৰু এনেকৈ লৰাই দিব, নিজে বহল হৈ যাব ধুনীয়াকৈ। এতিয়া ওপৰটো অকণমান শুকোৱাৰ লগে লগে আমি বনাই থোৱা পুৰখিনি দি দিম। অলপ শুকাই আহিছে। এতিয়া বেটাৰটো মই এটা ছাইডত দি দিছোঁ। খিনি বনাই থৈছিলোঁ যে পুৰখিনি, এয়া চব এফালৰ পৰা ডাঙৰ খাই দিছেনি। মই এতিয়া ঘূৰাই লওঁ, নহ'লে মোৰ ঘূৰাবলৈ দিগদাৰ হৈ যাব। এতিয়া এয়া দেখিছেনে ডাঙৰ খাই আহিছে। এয়া চক এনেকৈ এতিয়া এয়া দেখিছেনি। এয়া চক তৎক্ষণাত হৈ গ'ল দেখিছেনি। এয়া অকণমান থৈ ইয়াত ওলট পালটকৈ অকণমান ভিজিবলৈ দিব। কিমান ধুনীয়া হৈছে চক, বগা একদম মিহি কোমল হৈছে দেখিছেনি। প্লেট এখনত খাই দিছোঁ, কিমান ধুনীয়া হৈছে চক। মই ওচৰৰ পৰা দেখাই দিছোঁ। আকৌ শুকান এখনে মুচি দিছোঁ। ছাইডলৈ আচলতে নালাগে তেলটো লগাবলৈ, ছাইডত দিয়াই নহয়। শুকাইছেগৈ আৰু এই অকণমান এইফালে ডাঙ খাই গৈছে। এতিয়া মই পুৰখিনি দি দিওঁ। নাহে কেনেকৈ ঘূৰাই দিব, হৈ যাব। এয়া চব হৈ গ'ল, তৎক্ষণাত হৈ যায়। অকণমান সিজিবলৈ দিওঁ। আজি মোৰ এই পাটিচাপ্টাৰ ৰেচিপিটো যদি চাই আপোনালোকৰ ভাল লাগিছে, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মীনাক্ষীয়ে আজিলৈ আহিছোঁ। সকলোৱে সাৱধানে থাকিব, সুস্থ হৈ থাকক তাৰেই কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।